আপোনালৈ প্ৰেৰণ কৰি আছো অনুগ্ৰহ কৰি লাইনত এই কলটো গুণবত্তা নিশ্চিতকৰণৰ বাবে আৰু প্ৰশিক্ষণৰ উদ্দেশ্যে ৰেকৰ্ড আৰু মনিটৰ কৰা হ'ব এই কলটোৰ সমাপ্তিত আমি আপোনাৰ পৰা আপোনাৰ বহুমূলীয়া ফিডবেক জানিবলৈ বিচাৰিম নমস্কাৰ জিঅ'ত আপোনাৰ স্বাগতম মই নৱজ্যোতি আপোনাক কিদৰে সহায় কৰিব পাৰো ভাই নমস্কাৰ মই ভাই শুন হেল্ল' জনাওক শুনি আছো মোৰ তাতে এতিয়া এটা মেছেজ আহিছিলে হয় মেছেজটোত আছিলে মই বোলে 2 লাখ টকা জিতিছো অকে ঠিক আছে এটা কাম কৰক মোক 509 এটা প্লেন ভৰাই দিয়ক আৰু বাকীখিনি মোৰ তাতে কেছ কৰি দিব ডিপজিট বেংকত দিব আৰু মোৰ ঘৰত আহি ঘৰত দি দিব ক'ত দিব আজিৰ দিনত মই 21st century এনেকা মেছেজ দিয়া আছে 2 লাখ জিকিছে বুলি হয় আৰু আপুনি হয়তো বিশ্বাস কৰি লৈছে 2 লাখ জিকি গ'ল মই কি কৰিম ইয়াৰ মোৰ তাতে মেছেজ একো নালাগে ইয়াৰ কিন্তু আপুনি মেছেজ আহিছে মানে এটা মেছেজ মই পাইছো কাইলৈ এটা ফ্লেট দি আছে বুলি মোক ফ্লেট এটা কিনি দিছে বুলি ফ্লেট এটা গিফ্ট কৰিব বুলি অহা কাইলৈ সেইটো মই কি কৰিম এইটো আপোনাৰ লগত জিঅ'ৰ ফালৰ পৰা আহিছে নে ক'ৰ পৰা আহিছে মোৰ তাতে আহিছে জিঅ'ৰ ফালৰ পৰা নহয় ছাৰ সেইটোৱে মই আপোনাক কৈছো কালি আপোনাৰ তাতে ফ্লেট আহিছে আপুনি লৈ লওক সেইটো কিয় এৰি দি আছে নিদিবই নাই সেইটোতো মানে মাথাৰ ওপৰত ন হেৰিটোৰ ওপৰত নিজৰ আজি 21st centuryত মুক্ত কোনোবাই ফ্ৰীত থাকিলে 5 টকাও নিদিয়ে বা 10 টকাও নিদিয়ে মোৰ তাতে মেছেজ আহিছে মই ভাবিছো মোৰ তাতে একচুৱেলি তোৰ বেংকত যেতিয়া পইচা সোমাই তেতিয়া মেছেজ আহে নে নাই তোমাৰ একাউণ্টত ইমান টকা ডিপজিট কৰা হ'ল মোৰ তাতে এনেকুৱা আহিছে কিবা 2 লাখ টকা এনেকুৱা মই সেইটোৱে গম পাইছো সেইটোৱে ক'লো মোক তাৰ পৰা 509 এটা ৰিচাৰ্জ দি দিয়ক আৰু বাকীখিনি একদম বেষ্ট কাম এটা কৰক হয় জনাওক বেংকলৈ গুচি যাওক আপোনাৰ একাউণ্ট আছে বেংকত গৈ পেলাই মেনেজাৰ পাব ব্ৰাঞ্চ মেনেজাৰ তেখেতৰ সৈতে কথা পাতক একদম আপোনাক লগালগ সলিউশ্যন দি দিয়া মেনেজাৰে দি দিব ন পইচাটো হয় একদম ধুনীয়াকৈ আপুনি মেনেজাৰৰ লগত কথা পাতক মেনেজাৰক কি ক'ব লাগিব আপুনি মেছেজ দেখাব কিবা মেছেজটো লিখা আছে মানে ইনাৰ মানে 2 লাখ কিবা এনেকুৱা মেছেজ দেখাব যে আপোনালোকৰ একাউণ্ট ইংলিছত লিখা আছে না ইমান পঢ়িব নাজানো না হয় ঠিক আছে একো প্ৰব্লেম নাই বেংকৰ মেনেজাৰৰ লগত গৈ পেলাই এবাৰ কথা পাতক মই বেংকৰ মেনেজাৰৰ লগত কথা পাতিলে হ'ল হয় কি কথা পাতিম এই বিষয়ে ঠিক আছে আপুনি গৈ পেলাই জনাওক যে মেছেজ আহিছে আপোনাৰ একাউণ্ট ইউজ কৰি আছো আপোনাৰ বেংকৰ ইয়াত ঠিক আছে বাট এইটো মেছেজ মোৰ জিঅ' নাম্বাৰত আহিছে ন মই বেংকৰ মেনেজাৰত কেনেকে যাম মোৰতো চিবিআই বা এছবিআই পৰা নাই হয় জিঅ' নাম্বাৰত আপোনাৰ মেছেজ আহিছে হয় অকল জিঅ'য়ে মেছেজ নকৰে আপোনাৰ জিঅ' নাম্বাৰটোত ডিফাৰেণ্ট আপোনাৰ নাম্বাৰবোৰ এনেকুৱা মানে এনেকুৱা ফাল্টু এডভাৰটাইজিং কোম্পানীৰ পৰা আপোনালোকে এডভাৰটাইজিং কৰে আমাৰ পইচাৰ কাৰণে মানে উল্টা এডভাৰটাইজিং কৰে আমাৰ এডভাৰটাইজিং আমি নকৰাও তেতিয়াহ'লে কোনে কৰা এইটো লুটি আছে ভাই কাষ্টমাৰক এইবিলাক এডভাৰটাইজিং নকৰিবি লুটি ঠিক আছে মই জানো 21st century মই হয় মই জানো ঠিক আছে মই জাষ্ট তহঁতক বুজাবলৈ কৈছো এইটো এনেকুৱা মেছেজ যাতে নাহে নেক্সট টাইম ঠিক আছে তই জানো তোৰ তাতে ফ্লেটৰ মেছেজ আহে জিঅ'ৰ মেছেজ আহে ঘণ্টা এইবিলাক মোক ক'ব লগা নাই ঠিক আছে এইটো এইবিলাক মই আপুনি সৰু হয় বহুত প্ৰফেচনেল ৱেত কৈ আছো প্ৰফেচনেল ৱেত জনাব লাগে তহঁতৰ তোৰ তাতে মেছেজ ফ্লেটৰ মেছেজ আহে এইবিলাক মোক জনাব লগা নাই ঠিক আছে এইবোৰ ৱৰ্ড ইউজ নকৰিব কাৰণ সেইটো বস্তু আমি কাষ্টমাৰক ডিল কৰো এটা প্ৰফেচনেল ৱেত থাকি পেলাই ডিল কৰো তেতিয়াহ'লে আপুনি প্ৰফেচনেল ৱেত ডিল কৰিলে ভালকে কথা পাতিলে আপুনি মাথা কথা কওঁতে মোৰ প্ৰফেচনেল কিমান প্ৰফেচনেল কথা কয় আপুনি মই গম পাইছো ঠিক আছে ইমান বুজাব লগা নাই ঠিক আছে সেইকাৰণ আপুনি যদি ইমান কাৰ লগত কথা পাতিছে এইটো গম পাব ঠিক আছে ফাৰ্ষ্ট টাইম চাব কাৰ লগত কথা পাতিছে এইটো চাব আপুনি চাব গম পাব ঠিক আছে কোনো নহয় ওকে বাই ভাল লাগিল ফোনটো ৰাখক আপুনি ফোনটো ৰাখক মোক পাৰ্চনেল নম্বৰত আপুনি কল কৰক তেতিয়া মই আপোনাক ঠিক আছে আপুনি নাম্বাৰটো ভালকে কৰিম তেতিয়াহ'লে মোৰ নাম্বাৰটো ৰাখি লওক মোৰ নাম্বাৰটো পাব ন আপুনি ৰাখি লওক সৰু হয় বহুত সৰু নিচিনাকে আপুনি ভালকে কথা পাতক হ'ব আপুনি বহুত ডাঙৰ হয় মই জানো বহুত ডাঙৰ হয় ফোনটো চাই পেলাই আপোনাৰ গম পোৱা গৈছে কিমান 1996 কিমান হ'ল 21 ঠিক আছে কথা পাতা ভাল নাই হ'ব নালাগে ইমান কথা পাতিয়ক কাৰণ হয়তো আপোনাৰ ঘৰত কোৱা নাই যে ডাঙৰ মানুহক এটলিষ্ট দাদা বুলি সম্বোধন দাদা মই আপোনাক দাদা বুলি মাতিম ন সেইকাৰণে দাদা কওক এতিয়া মই কি কৰিম 2 লাখৰ মেছেজ এইটো এনেকুৱা ফাল্টু মেছেজ নাহে ঠিক আছে বহুতে প্ৰব্লেম পায় এইটোৰ কাৰণে বহুতে প্ৰব্লেম পায় ঠিক আছে তোৰ পাৰ্চনেল নাম্বাৰ মোক তাতে মেছেজ কৰি দে নহ'লে মোৰ এইটো নাম্বাৰ লৈ ল তই মোক যেতিয়া মন কৰ তেতিয়াই কণ্টেক্ট কৰিবি ঠিক আছে ধুনীয়াকে আপুনি যোনটো কাম কৰে বা যেনেকে ধৰক হয়তো 97 দেখিব পাৰিছো ডেট অফ বাৰ্থ কলেজ পঢ়ি আছে চাগে একো পঢ়া শুনাত ধ্যান দিয়ক বেকাৰ এইবিলাক মেছেজত ধ্যান দি লাভ নাই নাই মই পঢ়া শুনাত কিয় ধ্যান দিম মই বেয়া পাওঁ এইটো
তেনেহলে একো প্ৰব্লেম নাই কাষ্টমাৰ কেয়াৰ কল কৰক যেতিয়া কাষ্টমাৰ কেয়াৰলৈ কল কৰিব কথা পাতিব এনেকে একো প্ৰব্লেম নাই ঠিক আছে ধন্যবাদ জিঅ'লে কল কৰাৰ বাবে আপোনাৰ দিনটো শুভ হওক ৱেলকাম ব্ৰ ৰাখক ফোনটো To continue in English, press 1. Hindi